বন্ধুসকল কি খবৰ আজি আপোনালোকক লৈ যাম মিনি ৰংঘৰ আমাৰ অসমৰ ৰংঘৰটোতো দেখিছেই এটা প্ৰাচীন কীৰ্তিচিহ্ন ঠিক তেনেকৈ অসমত আৰু এটা মিনি ৰংঘৰ আছে সেইটো আহোমৰ যুগতে বনোৱা আপোনালোকক তালৈ লৈ যাম আৰু তাৰ বিষয়ে তাৰ ইতিহাসৰ বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিম আৰু এই কেইদিনতে মোৰ লগত এটা প্ৰেংক হ'ল প্ৰেংক মানে কি প্ৰেংক নহয় মই ঠগ খালোঁ সেইটো বিষয়ে ভিডিঅ'টোৰ শেষত মই আপোনালোকক কৈ দিম আৰু মই যিটো ভুল কৰিলোঁ সেই ভুলটো যাতে আপোনালোকে নকৰে এই ভিডিঅ'টো চাই গম পাব আৰু এতিয়া বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' আমি পাই গ'লোহি ঘুগুহা দৌল এয়া চাওক সম্পূৰ্ণ ৰংঘৰৰ নিচিনাকৈ বনাইছে এইখন হৈছে গেটখন ঘুগুহা দৌলৰ আপোনালোকক ভিতৰত সকলোবোৰ দেখাম ইয়াতে ঘুগুহা দৌলটো ঘুগুহা গাঁৱত অৱস্থিত ইয়াৰ ইতিহাস আপোনালোকক জনাম ইয়াতে ৰাইজৰ কাৰণে কিছুমান কমিটিয়ে লিখি দিছে ৰাইজলৈ অনুৰোধ জনাইছে বলক আমি ভিতৰলৈ যাওঁ ইয়াতে ঘুগুহা দৌলত টোটেল 6টা পুখুৰী আছে ঘুগুহা দৌলটো মানে কি হয় ঘুগুহা গাঁৱত অৱস্থিত এতিয়া ইয়াতে ইতিহাস বুলি ক'বলৈ গ'লে বিশেষ লিখা হিচাপত নাই কিন্তু আমি জনামতে ইয়াতে যি বামুণী কোঁৱৰ আছিলে বামুণী কোঁৱৰ স্বৰ্গদেউ চুডাংফাই তেওঁৰ মাতৃ ঘুগু কুঁৱৰীৰ স্মৃতিত এই দৌলটো বনাইছিলে ইয়াতে চাওক সেয়া ইটাৰে বনোৱা এটা গড় আছে আহোমৰ যুগতে বনোৱা সেইটো আৰু ইয়াৰ টোটেল পুখুৰীবোৰত বিভিন্ন ধৰণৰ মাছ পোৱা যায় ইয়াৰ যিবোৰ পুখুৰী আছে ইয়াত চাওক এই পুখুৰীবোৰত বিভিন্ন ধৰণৰ মাছ পায় ইয়াতে এইটো হৈছে আপোনাৰ প্ৰাৰ্থনা কৰা ঘৰটো ইয়াতে শিৱ পূজা হয় বিশেষকৈ শিৱ যেতিয়া শিৱৰাত্ৰি হয় বহুত ডাঙৰকৈ ইয়াত পতা হয় আপোনালোকে শিৱৰাত্ৰিত আহিব ইয়াতে পূজা কৰা হয় আপোনালোকে ইয়াত এটা কথা প্ৰচলিত আছে যে এই ঘুগুহা দৌলত আপোনালোকে চাকি দি যদি মনোকামনা কিবা এটা কৰে সেই মনোকামনা আপোনালোকৰ পূৰ হয় আপোনালোকৰ আৰু শাওণ মাহৰ প্ৰত্যেকটো সোমবাৰত ইয়াতে বহুত ডাঙৰকৈ পূজা আৰম্ভ হয় আৰু ঘুগুহা যিটো দৌল ইয়াতে শিৱৰাত্ৰিও বহুত ডাঙৰকৈ হয় এয়া চাওক এইকেইটা ইটাৰ গড় আৰু ধুনীয়া এটা সুন্দৰ পৰিৱেশ ইয়াতে চৰাই চিৰিকটি অনবৰতে থাকে এটা ধুনীয়া সেউজীয়া পৰিৱেশ আপোনালোকৰ মন ভাল লাগি যাব ইয়ালৈ আহিলে আৰু ইয়াতে চাওক এয়া দৌলটো চাওক এইটো একদম শিৱদৌলৰ নিচিনাই আহোমৰ যুগতে বনোৱা আপোনালোকে দেখিলে গম পাব এইটো আহোমৰ দিনতে বনোৱা বুলি ইয়াতে সম্পূৰ্ণ আহোমৰ দিনৰ কীৰ্তিচিহ্নৰ সুবাস পাইছে এয়া আমি আজি ইয়াৰ পৰা ওলাই আহিছোঁ আৰু বিশেষ ভিডিঅ'টোত আজি বিশেষ বনাব টাইম নহ'ল মোৰ অলপ অফিচৰ কামত যাব লগা আছে এয়া চাওক এয়া দৌলটো এইখন গেটখন আচলতে পাছত বনোৱা এইখন তেতিয়া আহোমৰ দিনতে বনোৱা নহয় এইখন গেটখন পাছত বনোৱা হয় আমি যেতিয়া সৰু আছিলোঁ তেতিয়া ইয়াত বিশেষ একো নাছিলে অকল যিটো দৌল আছে দৌলটোহে আছিলে মেইন দৌলটো যিটো মানে আমি য'ত প্ৰাৰ্থনা কৰিলোঁ আহি গ'লোঁ আমি এতিয়া আপোনালোকক ক'ম কি হ'ল ঘটনাটো মোৰ লগত আচলতে কি হ'ল মোৰ ফোনটো পৰি পিনি যিখন ফ্ৰণ্টৰ টাচপ্লেটখন ভাঙিছিলে তাৰ কাৰণে মই গুৱাহাটীত খবৰ ল'লোঁ কিমান লাগিব ভাল কৰিবলৈ তাতে গুৱাহাটীত ক'লে যে ফ'ল্ডাৰটো চেঞ্জ কৰিব লাগিব এইটো 3000 মান লাগিব বুলি ক'লে চ' মই গাঁৱত সুধিলোঁ আমাৰ গাঁৱতে এখন দোকান আছিলে তাতে সুধিলোঁ ক'লে 2000 লাগিব 2000ত হৈ যাব চ' অলপ পইচাটো বচোৱা চিন্তা কৰি পিনি মই গাঁৱতে দিলোঁ ভাল কৰিবলৈ দিয়াৰ পাছত এতিয়া কি হ'ল ঠিকে আছে তেওঁলোকে ফ'ল্ডাৰটো লগাই দিলে কিন্তু যিটো মোৰ চেল্ফি কেমেৰা তাতে ফ'ল্ডাৰটো লগাওঁতে চেল্ফি কেমেৰাটোত আঠা পেলালে এতিয়া মোৰ সেইটো কাৰণে কেমেৰা ভাল নাই লগা ফটোবোৰ ইমান ক্লিয়াৰ অহা নাই চ' অলপ দুখ লাগি আছে কাৰণ ছোৱালী বুলি ক'লে আপোনালোকে জানেই চেল্ফিটো কিমান মেণ্ডেটৰী এতিয়া চেল্ফি অলপ বেয়া আহিছে কাৰণে মনটো বেয়া লাগি আছে
সেইটো কাৰণে আপোনালোকেও পাছলৈ যেতিয়া আপোনালোকৰ ফোন বেয়া হয় বা কিবা হয় তেতিয়া আপোনালোকে ভাল এখন দোকানত দিব মোৰ নিচিনা ভুল নকৰিব এনেকুৱা ভুল কৰিলে আৰু আপোনালোকৰেও পাছত এনেকুৱা মোৰ নিচিনা পস্তাই থাকিব পইচা কি আৰু আজি আছে কাইলৈ নাই অকণমান পইচাৰ কাৰণে পইচা চিন্তা কৰি মই এইটো কৰিবলৈ গৈ আজি এইটো পস্তাই আছোঁ ঠিক আছে ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পাছলৈও মই এনেদৰে ভিডিঅ' দি থাকিম আপোনালোকে সঁহাৰি দিব ঠিক আছে বাই বাই